মৰ্ণিং বান্ধৱীসকল মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি থাম্বনেইলটো দেখি নিশ্চয় গমেই পাইছে, সেইকাৰণে আমাৰ মৰমৰ ঘৰখন আপোনালোকক দেখাম বুলি আহিছোঁ। আপোনালোকে ভিডিঅ'টো প্লিজ শেষলৈ চাই থাকক। তোমালোকে চাহ খালা নে? মোৰ ভিডিঅ'টো চাবা আকৌ এনেকৈ তোমালোকে অক বুলি নকয়, সেইটো কথা কোৱা নাই। গান এটা গাই দিয়া নহ'লে। গানটো ভাল লাগিলে নে এনেকৈ সোধাচোন। মোৰ গানটো ভাল লাগিলে নে? হ'ব কৈ দিয়া। এইটো আমাৰ ঘৰ আগফালটো। তাতে এয়া মোৰ সৰু ফুলনিখন। এই পাতলীয়া নয়নতৰা ফুলি আছে। আপোনালোকে ভিডিঅ'ত ফুলবোৰ দেখিছে, হ'লেও আকৌ এবাৰ দেখাই দিছোঁ ফ্ৰণ্টৰ পৰা। এয়া আলহী দুলহী আহিলে ফাৰ্ষ্ট টাইম ইয়াতে বহে। এইখন আমাৰ বাবা চকী, এইখন আমাৰ বাবা চকী। বান্দাখন দেখালোঁ আৰু বান্দাৰ ফ্ৰণ্টত থকা এইটো ৰুম মই দেখাই দিছোঁ। এইটো এখন বান্দা আৰু এইটো ফ্ৰণ্টত ৰুম আছে। আৰু এয়া গোসাঁই এয়া ভালকৈ বনোৱা হোৱাই নাই, ইয়াতে হেৰি কৰি আছে কৃষ্ণ। আৰু এয়া মই আপোনালোকক এবাৰ দেখাইছিলোঁৱে হাঁহ কুকুৰা পোৱালি ইয়াতে থৈছে বৰ্তমান। আৰু এয়া আমাৰ টিকলিজনী ভাগৰ, এইখন টিকলিজনীও সৰুতে শোৱা আছিল আৰু এখন তাই সৰুতে গা ধোৱা বিচনা আছিল। আৰু এখন এইভাগৰ ইয়াত এনেই চোফা দুটা থৈ দিছে। দেখাই দিলোঁ। এইটো আমাৰ ড্ৰয়িং ৰুম, ইয়াত আলহী আহিলে ইয়াত বহে। বিচনীখন মই থৈছিলোঁ। মিষ্টাৰে ইয়াত কাম কৰে। পৰ্দা চব দেখাই দিছোঁ আপোনালোকক, দেখাবলৈ কৈছিলে। আৰু এইটো হেৰি হৰিণাহীন আৰু এয়া দেখাই দিছোঁ। দেখাই দিছোঁ আপোনালোকক, ভালকৈ দেখাই দিছোঁ। ভিডিঅ'টো প্লিজ শেষলৈ চাই থাককচোন। দেখাই দিলোঁ, চকমান ওচৰৰ পৰা দেখাই দিছোঁ। এইখন আমাৰ টিকলি ভাগৰ চকী। এয়া সম্পূৰ্ণকৈ দেখাই দিছোঁ। এয়া আমাৰ টিকলিজনী ফটো। একপি 4 মাহত আছিলে, একপি 8 মাহমান আছিলে আৰু একপি 9 মাহ। টিকলি ফটো ৰুমটো আপোনালোকক দেখালোঁ। তাৰপৰা এইটো ড্ৰয়িং ৰুমৰ পোনে আছে। এইটো আলহী আহিলে ইয়াত শোৱা হয়, দেখাই দিছোঁ। আলহী আহিলে ইয়াত শুৱে। এইবোৰ ইয়াত মিষ্টাৰে কাম কৰে দেই, কম্পিউটাৰত মিষ্টাৰে কাম কৰে কাৰণে মই একো বস্তু চোৱাই নাই। এইবোৰ যেনেকৈ আছে তেনেকৈয়ে আছে। আৰু এইবোৰ ইফাল সিফাল কৰিলে একদম বস্তু ক'ত গ'ল হেৰা, সেইকাৰণে তেনেকৈ থৈ দিছোঁ যেনেকৈ মিষ্টাৰে থৈছে। আৰু এয়া চকীত বহি মিষ্টাৰে ইয়াত কাম কৰে। তাৰপৰা এইবোৰ কাপোৰ জপা হোৱাই নাই। এইটো টিভি, এয়া ব্লেংকেট এইবোৰ জপা হোৱাই নাই। এইবোৰ বাবা চাকৰি জেগাৰ পৰা আহিলে যে বস্তুবোৰ লৈ অহা হ'ল, আৰু সেইকাৰণে ইয়াতে থৈ দিয়া হৈছে। আৰু বস্তুবোৰ জপাই হোৱাই সেইকাৰণে খেলেং মেলেং হৈছে। আপোনালোকক দেখাই দিছোঁ। এইটো ভেকুৱাম গাড়ী চাফা কৰে মিষ্টাৰে। দেখাই দিছোঁ সম্পূৰ্ণকৈ। এই ড্ৰয়িং ৰুমৰ পোনে আছে এইটো ৰুম। চাফা কৰা হোৱাই নাই, বাবা চাকৰি জেগাৰ পৰা আহিলে যে চব তেনেকৈ থৈ দিয়া। মা বাবা আমি চব বহি ইয়াতে টিভি চাওঁ। এইটো টিভি ৰুম। আৰু এয়া শংখ, এয়া দেখাই দিছোঁ আপোনালোকক। আৰু এইটোত মই পইচা ভৰাওঁ দেই। এইটো টিভি ৰুম, আমি চবেই বহি ইয়াত টিভি চাওঁ। আৰু এখন ভাত খোৱা টেবুল। আলহী দুলহী আহিলে ইয়াতে ভাত খোৱা হয়। আৰু এই ফটোকেইখন লগাবলৈ হোৱাই নাই, এই আনি উলিয়াই থৈ দিছে। এইবোৰ কাম মিষ্টাৰে কৰে। এইবোৰ ফটো লগাবলৈ হোৱাই নাই, এইবোৰ ফটো মিষ্টাৰে উলিয়াই। আৰু
থৈ দিয়া হৈছে ইয়াতে আলহী আহিলে ইয়াতে ভাত খাবলৈ দিয়া হয় আৰু এইখনো বাবা চকী এইখন আৰু ইয়াত শুই বহি কোনে টিভি চাই আৰু ইয়াতে ভগৱানৰ ফটো আছে দেই বাবাই শিৱক খুব ভাল পায় সেইকাৰণে শিৱ ফটোৱে আছে দেখাই দিলোঁ আপোনালোকক এইটো ঘড়ী মিষ্টাৰে অনলাইনত আনিছিলে আমাৰ ৰুমলৈ আহিছোঁ ইয়াতে বাবা আমাৰ ৰুমলৈ আহিছোঁ আমাৰ টিকলি টেবুল এখন তাই ইয়াত কিতাপ পঢ়ে এইটো তাই ভাগৰ বেগ আমাৰ মুখ পৰা ওলালোঁ তাৰপিছত এতিয়া এয়া মিষ্টাৰৰ আনলা আৰু এখন আমাৰ টিকলি চাইকেল দেই সেইখন আৰু এডাল ষ্টেণ্ড চেণ্ডেলৰ আৰু এতিয়া মোৰ প্ৰিয় মানে আমাৰ মা আৰু মোৰ প্ৰিয় মহিলাসকলৰ চবৰে প্ৰিয় কি বাৰু কিটচেন ব'লক কিটচেনলৈ এই হাঁহ কুকুৰাক দিবলৈ ইয়াতে থৈ দিয়া হৈছে আপোনালোকে কিটচেনটো দেখিয়ে থাকে ভিডিঅ'ত এইটো কিটচেন চাই লওক এইটো কিটচেন দেখাই দিছোঁ আপোনালোকে দেখিয়ে থাকে ভিডিঅ'টোত হ'লেও দেখাই দিছোঁ মেচিন এইটো কাম ভালকৈ কৰা হোৱাই নাই আলু ৰুবলৈ আনি থৈছে আৰু দেহাই খেলা এইবোৰ এখন দৰ্জা ইয়াত লগাবলৈ এইবোৰ কাম কৰা হোৱাই নাই তেনেকৈ থৈ দিয়া হৈছে মেচিন দেখাই দিলোঁ ভাত খোৱা টেবুলৰ ওপৰতে আমাৰ টিকলি ফটো এই কপি 5 মাহতে মৰা ফটো ইয়াতে থৈ দিছোঁ আৰু তাইক আমি চাই ভাত খাওঁ আমি ভাত খাওঁ মা বাবা মই আৰু মিষ্টাৰ আমি ইয়াত ভাত খাওঁ আমাৰ ভাত খোৱা জেগাকণ আপোনালোকক দেখাই দিলোঁ এইজনী আমাৰ টিকলি কি কৈছা হা কৈছিলা পাপাই গা ধুৱাই দিলে তোমাক ঘৰৰ ভিডিঅ'টো আপোনালোকক দেখালোঁ যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি ছাইডত থকা বেল আইকনটো দবাই দিব তেতিয়াহে মোৰ আহিবলগীয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকিব